তো হেল্ল' গাইজ, আজি আকৌ এবাৰ লগ পালোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। চ' ভিডিঅ'বোৰ যদি আমাৰ ভাল লাগে তেতিয়া লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আমি যে কথা পাতিম অৰ্থাৎ আলোচনা কৰিম এইখন বাইকৰ ওপৰত, নিউলি লঞ্চ হোৱা য়ামাহা FZX-ৰ ওপৰত। চ' ফাৰ্ষ্ট মোৰ এটা নিজৰ পইণ্ট অফ ভিউ যে এইখন বাইক কোনখিনি মানুহৰ কাৰণে বেষ্ট হ'ব, যিখিনি মানুহে কম দামত এখন টুটাৰ বাইক পাই আছে। কাৰণ এইখন বাইকৰ দাম কম আৰু এইখন বাইকৰ লুকটো টোটেল ৰেট্ৰ' প্লাছ অফ ৰোডিং দিয়া গৈছে। তো এইখন বাইক মোৰ মতেৰে আৰু এইখিনি মানুহৰ কাৰণে বেষ্ট হয়। চ' বাইকখন আমি সকলো স্পেচিফিকেশ্যন ক'ম যে বাইকখন বৰ্তমান আমি ইঞ্জিনৰ পৰা আহোঁ। 149cc FI ইঞ্জিন পাব, 12.2 bhpৰ পাৱাৰ পাব, 7,250 RPMত আৰু টৰ্কটো পাব 13.3 নিউটন মিটাৰ, 5,500 RPMত। আৰু গিয়াৰটো পাব মেনুৱেল 5 স্পীড ট্ৰান্সমিশ্যন গিয়াৰ বক্স পাব। আৰু লগতে কথাটো আমি যদি বাইকখনৰ এটা অভাৰঅল লুক চাওঁ, বাইকখন আপোনালোকে ছিংগল ছিট পাব আৰু এটা কিবা নিউ টেকন'লজি আহিছে, কিবা যোনটো ফুৱেল টেংক আছে সেইটো কিবা টিয়াৰ টপ ফুৱেল টেংক পাব। লগতে আমি যদি তাৰ মিটাৰ কনচোললৈ আহোঁ, মিটাৰ কনচোলটো টোটেলি ডিজিটেল পাব। আৰু লগতে থকা এটা এপ আছে য়ামাহাৰ, সেই এপটোৰ দ্বাৰা যদি আপোনালোকে কানেক্ট কৰি লয় তেতিয়াহ'লে আপোনালোকে ফোন যদি আহে তাতে আপোনালোকৰ গম পাই যাব যে ফোন আৰু ব্লুটুথ কানেক্টিভিটি সকলোবোৰ সেই ডিছপ্লেখন নোহোৱা বস্তু নাই। মাইলেজ হওক আৰু ছাৰ্ভিচ টাইম হওক সকলোখিনি দেখাই দিব। আৰু লগতে ক'বলৈ গ'লে এইখিনি এইটো মিটাৰত সকলোখিনি পাই যাব। নেক্সট আমি ইয়াত হেডলেম্পলৈ আহোঁ। হেডলেম্পৰ ওপৰত আপোনালোকে LED DRLs পাব, প্ৰজেক্টৰ হেডলেম্প পাব। তাৰপিছত ক'বলৈ গ'লে আমি নেক্সট তাৰ ডিস্কলৈ আহোঁ। ফ্ৰণ্ট ডিস্কখন পাব 282 mm আৰু ৰিয়াৰ ডিস্কখন পাব 220 mm। আৰু ইয়াৰ যদি আমি ফ্ৰণ্ট টায়াৰৰ কথা কওঁ, 100/80 ছেগমেণ্টৰ টায়াৰ পাব আৰু ৰিয়াৰটো 140/60 ছেগমেণ্টৰ টায়াৰ পাব। আৰু এইখন বাইকত আপোনালোকে ছিংগল চেনেল ABS পাব, ডাবল চেনেল ABS নাপায়। আৰু লগতে টেইল লাইটটো যদি ক'ব যায়, টেইল লাইটটো LED দিয়া গৈছে আৰু তাৰ ইণ্ডিকেটৰবোৰ হেলোজেন দিয়া গৈছে। চ' বাইকখনৰ লুকটো ক'বলৈ গ'লে বহুত ধুনীয়া লুক হয়। চ' সকলোৱে পচন্দ কৰিব লগা বাইক আৰু। নেক্সট আমি যদি ক'ব যাওঁ, কিছুমান এক্সট্ৰা ফিচাৰ্ছ পাব, যেনেকুৱা ছাইড ষ্টেণ্ড চেঞ্চৰ পাব। যদি আপোনাৰ গাড়ীখন ছাইড ষ্টেণ্ডত থাকে তেতিয়াহ'লে গাড়ীখন ষ্টাৰ্ট নহয়। ত' সেইটো এটা য়ামাহাই ভাল ছিষ্টেম দিছে, যাৰ দ্বাৰা এক্সিডেণ্ট খুব কম হ'ব। অলপ এক্সিডেণ্টটোৰ মাত্ৰাটো অলপ কমিব এইখন বাইকত। আৰু নেক্সট লগতে আপোনালোকে ডিছপ্লেৰ তলতে 12 ভল্টৰ চাৰ্জিং চকেট পাব। লগতে আৰু তাৰ ছিট হাইটটো যদি কওঁ, 810 mm ছিট হাইট পাব। আৰু এইখন বাইক আপোনালোকে বৰ্তমান যদি আমাৰ গুৱাহাটীত চাবলৈ যাওঁ, গুৱাহাটীত এইখন বাইক আহিছে অনলি লুইট য়ামাহাত বৰ্তমান, আৰু পিছলৈতো সকলো ডিলাৰতে আহি যাব। চ' লুইট য়ামাহাত আহিছে, আপোনালোকে লুইট য়ামাহাত কণ্টেক্ট কৰি বাইকখন কিনিব পাৰে। আৰু বাইকখনৰ প্ৰাইচ বৰ্তমান কোৱা যায় আছে, দুটা মডেল আছে, এটা হ'ল ষ্টেণ্ডাৰ্ড, এটা হ'ল ব্লুটুথ। ষ্টেণ্ডাৰ্ড মডেলটোৰ দাম কোৱা যায় আছে 1.38 এক্স শ্ব'ৰুম আৰু ব্লুটুথটো 1.42 এক্স শ্ব'ৰুম। চ' যদি বাইকখন ক'বলৈ গ'লে বহুত ধুনীয়া বাইক হয়। যদি ৰিভিউ চাব খোজে বা বাইকখন আপোনালোকে ডিলাৰত যে চাব পাৰে বাইকখনৰ কেনেকুৱা কি হয়। চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। নেক্সট বেলেগ এটা ভিডিঅ'ৰ সৈতে লগ পাম। চ' জয় অসম।